guys, welcome back to our channel. Mehirima ki khabar আপোনালোকৰ আশা কৰো আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল অসম আহি পালো আৰু অসমত বহুতেই গৰম হসাকে বহুত গৰম কাৰণ পুনে ননষ্টপ বৰষুণ দি আছিল গৰম পোৱা নাছিল এতিয়া ইয়াতে আহি পিনে ইমান গৰম পাইছো ন অৱস্থা বেয়া হৈ গৈছে ফেনখনৰ তলৰ পৰা মানে উঠিবই মন নাযায় তো ইয়াৰে ব্লগ বিলাক দেখা পাই থাকিব আজি পৰা এইটো ভাইটি আমাৰ ব্যাকগ্ৰাউণ্ডে দি গল তো এতিয়া মানে আজিৰ পৰা কন্টিনিউয়াছলি অসমৰ ব্লগে দেখিব যেতিয়ালৈকে আমি অসমত আছো তো চাই থাকিব Hey guys, makan pada palsi. Wah pasta biji untuk ni orang ni mui. Itu mahir pani dogan duri se. Itu burfi oja ikan ata. Kokja tu. Puri ini tu hun. Kia kok jai pai Aduh ada body log ada bhai ai phala bor phia ta bari se tak ne nai ei makan bagala tu de patot ki se te na joi আৰু এইফালে ট্ৰাকটা ধছে তুক নিয়ে না গাড়ী উলে এখানে সাফাই অভিযান চলি আছে আরে মা আইব কাৰণে মাই কৰি আছে ইফালে এনকে কৰা গিছি ৰুম চেঞ্জ কৰি দিয়া গিছি আৰু ইফালে আমাৰ দেউতাই ফিল্টাৰত পানী দি আছে ৰিমা আইব কাৰণে সব একদম পুৰা বিজি হৈ গিছি আজি মানুহকেটা ফুটিতে থাকবা পৰা নাই ঘৰ আহি পালো গা পা ধুলো মানে ৰাতিপুৱা 8:30 এনেকুৱা লাগিছে যেন ভৰ দুপৰীয়া 2টা বাজিছে 2টা বাজিছে ইমান গৰম আহিয়ে গাটো ধুলো আগতে তো তেলকে মই চাহ খাবই যাব পৰা নাই মায়ে তেতিয়া পৰা মাটি আছে চাহ খাবলৈ মিহিৰেও গৰমতে দৌৰি গৈছে গা ধুবলৈ ইমান গৰম পাইছো ন পুনেত মানে বহুত দিনৰ পৰা কন্টিনিউয়াছলি বৰষুণ আছিল ন বতৰটো বহুত ভাল তো এতিয়া গৰমতে মানে অৱস্থা বেয়া আৰু মিহিৰে কৈছে এতিয়া অসমত আহি হিও মানে গেঞ্জি পাৰ্টি হৈ যাব মানে আমাৰ অসমত যে গৰমত গেঞ্জি পিন্ধি ঘূৰি থাকে তো হি গৰমতে একদম চিঞৰি আছে কি কয় বহুত গৰম পাইছে বহুত গৰম পাবই যেনে অৱস্থা হৈছে এইফালে গা পা ধুই আহিলে মিহিৰে এতিয়া হি ভাইটি আৰু দেউতাৰ লগত মিলি মানে গেঞ্জি পাৰ্টি হৈ থাকিব এনেকে মুপে কুছ লগা নাই टर्नर लगा सकते हो थोड़ा हेयर सीरम हेयर वॉश क्या है तो बोलो ब्लॉग तो कंटिन्यू करो गाइस मातते पाकघर जोৱা নাই বুলি ব্রেকফাস্ট একদম মানে আমাক বিছনাতে আনি দিছে খাবলে ইমান গৰম মই মানে একো ভাবিবই পৰা নাই গৰমতে আৰু আহতে আমি পুৰি খাব যাওতে মিহিৰে এইটো কিবা দেখা পালে তেতিয়া পৰা খাব মন গৈছিলে হেইটো কিনিলো এলে এতিয়া নাস্তা দিটোৱে খাম আমি টেষ্ট करो अभी वो जो गर्मी है भाई साहब लेके जाना है क्या उधर देखा किमान डांगर है तो बस चलो किचन में चलते हैं पापा के रूम से चलना ठीक है नहीं तो बर्फी दिमाग खा जाएगा अरे इफाले बर्फी आमार पागल हो गइছে তাক বান্ধি থৈ দিছে মোর গাতে আহি আছে তেতিয়াৰ পৰা আহি আমাৰ খানাৰ তিলক দাদাই মুৰ্গী বাছি আছে ইফালে মুনু আহি বহিছে এইটো বহি আছে আহি কাপড়ে হল খোলা নাই মা বেছি দিদা বহি আছে কাম কৰি আছে এতে মাছ ভাজবা স্টার্ট করছি মাছ এখানে মাছ ভাজিয়েছে কিবা গোবা দিছে আলু টেঙা দি মাছ হব আৰু এইফালে মাই সবজি যোগাৰ কৰি আছে ড্রাই ফ্রুট অলপ কাটি থলো পায়সৰ কাৰণে পায়স বনাব কাটি থলো মাছ ধৰণে কি পাইছা হয় আৰু মাছ দুই যাব মাছ নহলি চেনি নেবি ভণ্টি চৰবতত এইফালে ভণ্টিক চৰবত বনাবা দিছো ৰ'দ পাপা ৰ'দ চকু মেলা নাযোৱা হৈছে মোৰ সানগ্লাস পিন্ধি থাকলাক ঘৰতে ভণ্টি আৰু এইফালে বৰফি কুলাত দিয়া কাৰণে জেমানতে পুৰা বেহুজ হৈ গৈছে इसको नीचे करके रखा है कैसे आवाज अभी आ रही
मुंह अंदर घुसर दिया उसके जगह चेंज करना पड़ेगा फैन नहे कुलाৰৰ কথা কৈছে ফালে মায়ে তৰকাৰী কাটি আছে খাবা লাগব ইটা মিলি জুলি দুপিটো কাটছি দে দুট নিবা ভালকে এই মাছেদি টেঙা আঞ্জা ৰান্ধনি মুনি নাইছিল আঞ্জা বনাই আছে টেঙাটো চাবি দে আমাৰ সেই এটা ধোৱাৰ সেই মনোটো নিবা ইবালে আছে দেখোন আটাই কোনে ইছে তোৰ টকা কোনে ইছে মোবাইলটো চিনি বিচৰা না চাচোন ব্ৰিল মোবাইলটো চিনি বিচৰা না কাৰ চিনি বিচৰা না মোবাইলটো কাৰ চাচোন একবাৰ দাঙি আকৌ নহয় দিয়া খুলবাই লাগবা নেও মোবাইলটো চাচোন চিনি বিচৰা না কাৰ এপ্ৰিল স্কুলৰ পৰা আহিল ইটা গৰম এপ্ৰিল মানে তিলক দাদাই এই কিবা কামত কৰবা যায় এই নামত আৰু এনে আৰু মাংস লাৰব আৰু তাৰমানে এনে বহি দিব সি ডাবৰা ধৰি কিবা ছাগলক পানী খোৱাব যাব লগা হ'ল এই মাংস জুই আজি মাংস টেষ্টি হ'ব জুইৰ মাংস আৰু এপ্ৰিলে বা কি খাবা ধৰিছে আহিকে মুখাত দিছে না চুল এনো আছে দি অমিতা কি কৰা अमिताभ बच्चन অমিতা পাইঙা মাংসৰ দিম গন্তা কিনি খাই থাকে নৰসিংহ মাংস দিব ইমান কেঁচৰ নৰসিংহ মাংস লোকেল মাংস লোকেল মাংস কি কৰা তুই কি কৰা কি তো অমিতা কি কৰা কাৰ কাৰণে বৰফিৰ কাৰণে কি তেতলি কেটলি নহয় কেটলি খা একামে খা অমিতা বৰফিৰ তাৰে কি কৰি আছা তুই ৰুটি জিজু ৰুটি আটা মাৰি আছে মায়ে জিজুৰ কাৰণে ৰুটি জিজু ৰুটি হয় না আটা আৰু এইফালে চালাড কচু এইফালে চব্জিত কলা কচু ভালকে কাট আঙুলি কাটব নহলি তোৰ এতিয়া মুৰ্গীৰ মাংস খান এটা উতল আহিলে হ'ব আৰু এটা উতল আহিলি নহয় এখনি যদি পানী দিবা নহয় বোলে তই এটা কাম কৰ জিজুক লগিন ৰাখি থং এটা বাতি লৈ আহ আমাৰ বৰফি গৰমতে থাকবা নৰে পুখুৰীত ডাইৰেক্ট পুখুৰীত আহি যায় গা ধুই আছে তিলক দাদাৰ লগত ঐ তিলকৰ বৰফিৰ মজুতি বেলপাত হাতৰি আছে ইমান ভাল পাই গা ধুই মানে কি কম দৰ্জা খোলা থাকলে পুখুৰীত ডাইৰেক্ট বৰফি এইফালে ফুৰবা যাব বৰফি आपको लगा था आसाम में गर्मी नहीं होता कैसा लग रहा है अभी लोग आसाम बोलते एक ही क्वेश्चन पूछते हैं उधर का मौसम कैसा है बहुत अच्छा होगा ना भाई जब गया था बाल काटने वो बोला उधर तो बहुत अच्छा होगा ना मस्त एकदम ठंडा ठंडा बोले मन में ही सोचते हैं हम लोग जो आसाम में आते हैं उसको ही पता है कैसा है गर्मी के टाइम पे अभी तो रहेगा पूजा तक मुझे तो पक्का पता है कोई कुछ भी बोले मुझे पता है वो चीज़ घर वाले जो भी बोले तो गाइस दुपरियार साज रेडी हो गल पूरा एकदम माছে মাংসই সব খাম আজি এইফালে ভাত সালাদ মাছ ভাজা কচুৰ তৰকাৰী টেঙাৰ আঞ্জা মাছেদি লোকেল মুৰ্গী পায়স এইফালে মিহিৰৰ মাংসখন অলপমান মানে বেছি গাঢ়া মানে কি সি ৰুটি দি খাব নোৱাৰি কাৰণে আৰু এইফালে মিহিৰৰ ৰুটি আমি মিহিৰক মাতি আছোঁ আহিব কাৰণে ৰখি আছোঁ তাক
ভণ্টি আগতে বইল খাবা এটা গোটেইকেইটাই বহিম আগতে হল এক পাৰ্টি গেল আমাৰ মানুহ বহুত ঘৰত সেইকাৰণে আধা গেল এটা আধা এটা খাম আমি কচুৰ তৰকাৰী খাব বেছিকৈ মন যায় আছে খাই লওঁ আৰু এইটো চাইডে দেখা পাইছে ঘৰত মানে কিবা কিবি খেতি কৰে না একদম গাঁৱৰ মানুহ ন আমি যিমান যি হ'লেও এইফালে মানে একগাল ভুল লাগি আছে তো আমাৰ তিলক দাদাই মানে একদম তিলক দাদাক ইন্ট্ৰডিউচ কৰি দিব পাৰিয়ে কিছু তিলক দাদা আমাৰ হাউচ হেল্পাৰ হয় ঘৰৰ তো আমাৰ ঘৰতেই থাকে ৰাতি দিনে তো সি এইবিলাক কামবিলাক সিয়ে কৰে খেতি কৰা কিবা কৰা এইবিলাক কামবিলাক তাৰে হয় তো সি একদম পুৰা ভুল ছিঙিব উঠি গৈছে ওপৰত और भी है क्या कहाँ ओ ये हाँ ये इतने ऊपर चला गया क्या बेल ये क्या कर रहा है पीछे दो छोड़ दो दो माँ ये सब तोड़े क्या ये क्या ओए तू सब मधुरियम पकने देना सारे मत तोड़ना बॉक्स अच्छे से खोल दो क्यों चाट रहे हो पैर को रे बर्फी बस खोल दो बर्फी से जल्दी यही खुश हो गया बर्फी ओए बर्फी बर्फी हां आया हां हां আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ লগ পাম অহাকালি আৰু এটা নতুন ব্লগ লৈ আজিৰ কাৰণে বাই বাই গুড নাইট টেক কেয়াৰ